Welcome to Durlove Education and Knowledge. আজি আমি অসম টেট আৰু অসম পুলিচৰ বাবে প্ৰয়োজনীয় বিষয়বস্তু শতাংশৰ অংকবোৰৰ শ্বৰ্ট ট্ৰিক্সত সমাধান কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমি কৰিম শতাংশৰ অংক। চাব, 1 নম্বৰত দি আছে 25 টকাৰ 5% হ'ব। অপশ্যন এ 12.5, অপশ্যন বি 2.5, অপশ্যন সি 0.50, অপশ্যন ডি 1.25। এতিয়া আমি শ্বৰ্ট ট্ৰিক্সত কৰিম। কি কৰিম, কিমান দি আছে আমাক 25 দিয়া আছে, 25 পূৰণ কিমান পাতিম, 5 পাতিম। পাৰ্চেণ্টটো আমি ইয়াতে ৰাখিম, পাৰ্চেণ্ট মানে 100 আমি দূৰত ৰাখিম। এতিয়া চাব, 25 পূৰণ 5 কিমান হ'ব, 125। এশত কেইটা জিৰ' আছে, দুটা জিৰ' আছে, পিছফালৰ পৰা দুটাৰ আগত জিৰ' লগাই দিম, 1 2 দুটাৰ আগত জিৰ'। তো আমাৰ এনচাৰটো হ'ব ডি। এতিয়া আমি 2 নম্বৰ অংকটো কৰিম। 32ৰ মানে 32ৰ 12% হ'ব। অপশ্যন এ 3.84, অপশ্যন বি 3.2, অপশ্যন সি 6.31, অপশ্যন ডি 21.2। এতিয়া আমি আগৰ নিচিনাকৈ কি কৰিম, 32 × 12 ইজ ইকুৱেল টু পাৰ্চেণ্ট মানে 100। 32 × 12 যে 12 দি 2 পূৰণ কৰিলে কিমান হ'ব, 24। 24ৰ 4 হাতে গ'ল 2, হাতে গ'ল 2, 3 বাৰং 37, 37 2 38 মানে 38। এশত কেইটা শূন্য, দুটা শূন্য, পিছফালৰ পৰা 2 নম্বৰত দশমিক দিলে হৈ যাব। এতিয়া আমাৰ আছে অপশ্যন এ টো শুদ্ধ এনচাৰ। আমি 3 নম্বৰ অংকটোত আহিছোঁ। 3 নম্বৰ অংকটো দিয়া আছে 51ৰ 15% হ'ব। 51ৰ 15% হ'ব, কি হ'ব চাওক। অপশ্যনত দিয়া আছে 76.5, অপশ্যন বিত দিয়া আছে 7.64, অপশ্যন চিত দিয়া আছে 7.65, অপশ্যন ডিত দিয়া আছে 76.5। এতিয়া আমি আগৰ নিচিনাকৈ কি কৰিম, 51 × 15% মানে 100। এই দুটা পূৰণ কৰিলে কিমান হ'ব, 15 গুণ 15ৰ 5 হাতে গ'ল 1, 5 15 75, 75 1 76। 100 মানে দুটা শূন্য, দুটাৰ পৰা আগত দশমিক দিলে হ'ল, এটা দুটা, দুটাৰ আগত দশমিক দিলে কিমান হ'ব, 7.65। অপশ্যন নাম্বাৰ চি আমাৰ কাৰেক্ট এনচাৰ। বন্ধুসকল, 4 নম্বৰ অংকটো তোমালোকে কৰিবা, মোক কমেণ্টত জনাবা কৰি কিনে এনচাৰটো কি দিয়া আছে। 4 নম্বৰ অংকটো 45ৰ 30% হ'ব, কিমান হ'ব দিয়া আছে। অপশ্যন এ দিয়া আছে 1.35, অপশ্যন বিত দিয়া আছে 13.58, অপশ্যন চিত দিয়া আছে 13.5, অপশ্যন ডিত দিয়া আছে 14.5। ইয়াৰ শুদ্ধ এনচাৰটো মোক জনাবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।